रुनिखाता हाथाइनिफ्राय फिन आरोबाव सिखावआ 2,50,000 रांनि बेसेन गोसा मुवाफोरखौ खावनानै लांदों। रुनिखाता चिरां रुनिखाता पुलिस थानानि सिङाव थानाय रुनिखाता बाजाराव दिनै फुंनि 1:30 समाव रुनिखाता बाजाराव सिखावआ गोबां बेसेन गोसा मुवा बेसाद खावनानै लांदों। रुनिखाता बाजाराव खावनानै लांनाया बे गोदान बाथ्रा नङा। गुबुन गुबुन समाव सिखावफोरा गुबुन गुबुन गलानिफ्राय गोबां रांनि मुवा बेसाद खावबाय थाबोनायखौ नुबोनो मोन्दों। नाथाय बे बाजाराव रुनिखाता थानानि मोखाङावनो थानाय गलानिफ्राय सिखावफोरा 2,50,000 रांनि मुवा खावनाया सोमोनांथाव जादों। लेपटप, मबाइल आरो गलानि सिङाव थानाय गोबां बेसेन गोसा मुवाफोरखौ सिखावआ खावनानै लांदों होननानै गलानि बिगोमाया फोरमायदों। लोगोसे पुलिस बिफाननि गोहोमले आरो मोजां डिउटि होयैनि थाखाय बे जाथाया जानो मोन्दों होननानैबो गोख्रोङै सोंखारिबावदों गलानि बिगोमा उपेन बर्मन बिथाङा। আপোনাৰ কিবা দোকানত চুৰি হ'ল? দোকানত আজি প্ৰায় বহুত আগতো 19ত এবাৰ চলিছিল, 18ত এবাৰ চলিছিল আৰু আজি বহুত টকা মাল লৈ গৈছিল। আজি প্ৰায় 2.5 লাখ টকা বেছি হ'ব। আৰু থানাৰ ওচৰতে এনেকুৱা বাৰ এটা দোকানত চুৰ কৰি থাকিলে মই কাক হেৰি কৰিম। গতিকে ইয়াৰ বাজাৰ কমিটি যদি আমাৰ ষ্ট'ৰ এটা কমিটি দিয়ে বনাই চোৰ ৰাইট ডিউটিৰ কাৰণে, তো মই ভাবোঁ বিৰাট ভাল হয়। কিয় মই যিটো আজি ধৰণৰ হ'ল ভৱিষ্যত কাৰোবাৰ এনেকুৱা হৈ যাব, বহুত টকা মাল এনেও গ'ল। আৰু এনে বৰ্তমান লকডাউনৰ সময়ত এনেকুৱাকৈ মাল দোকান চোকান চুৰি হ'লে কি কৰি খাম আমি? কাৰোবাক ভৰসা কৰিম এনেকুৱা অৱস্থা হৈছে। পুলিচ থানাৰ ওচৰত থাকিও কাম নিয়া হ'ল। কিমান দূৰ থানা ইয়াৰ পৰা? কাৰণটো ইয়াৰ পৰা আমাৰ ওচৰতে এইফালে এটা ৰাস্তা জাপ মাৰিলে পাই যায়। 20 মিটাৰমান হ'ব চাগে? 20 মিটাৰ হ'ব এনেকুৱা। কি লৈ গ'ল? মোৰ মোটামুটি হেণ্ডছেট কেইটা আছিল আৰু মোটামুটি লেপটপ, কম্পিউটাৰ আৰু হাৰ্ড ডিস্কৰ মাল চালবিলাক এইবিলাক আছিল আৰু মেমৰি বহুত কেইটা বস্তু আছিল। আগতে এনেকুৱা কৰিছে নেকি ঘটনা? আগতে এনেকুৱা হৈছিল। মই যোৱা বছৰ পৰা এনেই চেম্পল ৰিপৰ্ট দিছিলোঁ। এইবাৰতো তাতকৈ বহুত বেছি ভয়ানক হৈছে। এইটো মোৰ 3য় নম্বৰ একেৰাহে এটা দোকানত 3 বছৰ হৈয়ে থাকে মোৰ দোকানত চোৰ। কিয় কাৰণে চোৰ থানাৰ ওচৰত থকাটো ক'ব নোৱাৰোঁ। তেনেকৈ চোৰ হ'লে মই কি কৰি খাম? এইটো চৰকাৰকো মই আপোনাৰ চেনেল মাধ্যমে জনাই দিওঁ, যদি কিবা এটা এনেকৈ চোৰকীৰ ক্ষেত্ৰত আমাৰ নিচিনা ডেকাবিলাক ল'ৰাবিলাক কি কৰি খাব? দোকান কেইটা বজাত বন্ধ কৰিছিলে? দোকান মই সন্ধিয়া 7:30 বন্ধ কৰোঁ আৰু সকালে 8টা মানত খোলোঁ। এনে চুৰি কাণ্ড এইটো কেইটা বজাত হৈছে বুলি? মইতো অনুসন্ধান হিচাপে এইটো 2টা-2.5টা মানৰ ঘটনা হ'ব চাগে। কিয় ইয়াতে আমাৰ ঘৰ পিছফালেও মালিক থাকে। পুলিচ থানা সন্মুখতে আছে, ডিউটিত থাকিব লাগিছিল। ইহঁতে কিজান আমিতো যাৱাৰ পিছতো ইয়াত দেখা নাই আজিলৈকে থানা এবাৰ পেট্ৰলিং কৰে বা ইয়াৰ কৰে। গতিকে তাৰ পৰাতো কৰি থাকে বা পেট্ৰলিং কৰে, কিন্তু মই এনেকুৱা চকুত আজিলৈকে পোৱা নাই। পুলিচৰ অৱহেলাত এনেকুৱা ঘটনা ঘটিছে বুলি আপুনি ক'ব নেকি? মই এনে মধ্যস্থ ক'ব গ'লে দুটাৰ মাজত যিটো আমাৰ বাজাৰ কমিটিও আছে, ষ্টৰি আমি কিবা চান্দা লাগি দিওঁ থানাৰ সন্মুখত। এই মাজত দুটাৰ মাজত যদি এনেকুৱা চোৰ হয়, মোৰ অলপ বিষয় আশাটো কমি থাকে। এতিয়া আপুনি কি বিচাৰে? এতিয়া মই যিটো চোৰ হয় এইটো মই ধৰক ন্যায় বিচাৰ লাগে। যিটো এনেকুৱা চোৰ যিটো আকৌ মোৰ দোকানত নহয়, একেটা দোকানত যদি এনেকুৱা কৰি চোৰ হৈ থাকে, এইবিলাক মই মাল উঠাই ৰাখোঁ চোৰ কৰি লৈ যায়। গতিকে মই থানাটো ওচৰত থানাৰ পৰা মই সহায় খোজোঁ, যিটো এনেকুৱা নেক্সট টাইম চোৰ নহয়। সেইটোৱে